Hello guys, welcome back to another new important class. I hope all of you are doing well by the grace of Almighty. আজি আমি আলোচনা কৰিম দুটা সংখ্যাৰ যোগফল 25 আৰু বিয়োগফল 13। তেন্তে সংখ্যা দুটাৰ গুণফল কিমান হ'ব? এনেকুৱা টাইপৰ অংকবোৰ সমাধান কৰিবৰ কাৰণে আমি সহজ পদ্ধতি ইউজ কৰিব পাৰোঁ। যেনেবা given দিয়া আছে এতেকে সংখ্যা দুটাৰ গুণফল equal to by 4 দিব পাৰি এনেকা x1 25 plus y ইয়াত 25 আৰু 13 প্লাস কৰিলে 38 ওলাব আৰু ইয়াত 25 ৰ পৰা 13 গলে 12 থাকিব বাই 4 গতিকে আমি কম আঁকি উঠাই দিব পাৰো বাই 4 4 12 3 बार तो 3 पूरण 3 8 गुणे 24 24 और 4 हाथ 2 3 3 गुणे 9 8 2 11 तो আমি ইয়াৰ পৰা 4 নম্বৰ आंसरটো শুদ্ধ হ'ব তো বন্ধুসকল তোমালোকে নিশ্চয় অংকখিনি বুজি পাইছা যেনেবা তোমাক দিয়া আছে দুটা সংখ্যা দুটাৰ যোগফল আৰু বিয়োগফল তেন্তে আমি গুণফল এক অতি সহজে এইটো সূত্ৰৰ মাধ্যমেৰে আমি কৰিব পাৰো যেনেবা সংখ্যা দুটাৰ যোগফল আৰু সংখ্যা দুটাৰ বিয়োগফল পূৰণ কৰি ডিভাইড 4 কৰি দিলে আহি যাব আনসাৰটো ইয়াৰ পৰা আমি গম পালো যে 114 টো হৈছে কাৰেক্ট আনসাৰ থ্যাংক ইউ ফ্ৰেন্ডস